নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েল চেনেলটো আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ কাৰণে আসাম জিকেৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ আৰু এইটো পাৰ্ট 1 হ'ব। যদিহে এই ভিডিঅ'টোত আপোনালোকে ৰেছপন্স দিয়ে তেন্তে মই এই সিৰিজটো কণ্টিনিউ ৰাখিম আৰু এই সিৰিজটো অসমৰ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধাজনক হ'ব। সেয়ে যিসকলে এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে আহিবলগীয়া ভিডিঅ'সমূহ যাতে মিছ নকৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এই পিডিএফটো মই টেলিগ্ৰামত দি দিম। যিসকলে টেলিগ্ৰামত জইন হৈ লোৱা নাই তেওঁলোকে টেলিগ্ৰামত জইন হৈ ল'ব। ঠিক আছে তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন চাওক। নামঘোষাত কিমানটা ঘোষা আছে? ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব লাগে এইটো। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1000টা। অপশ্যন বি কাৰেক্ট। নামঘোষাত 1000টা ঘোষা আছে। এতিয়া ইয়াৰ লগত ৰিলেটেড অলপমান এডিশ্যনেল ইনফৰ্মেশ্যনো চাই লওক। 1000টা ঘোষা থকাৰ বাবে হাজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাখনক। ইম্পৰ্টেণ্ট পইণ্ট হয়, যিমানকেইটা লিখি আনিছোঁ এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। মাধৱদেৱৰ বিষয়ে অলপ চাই লওক। মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিলে। তেখেতক কেইখনমান দাৰ্শনিক গ্ৰন্থ হৈছে জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। তেখেতৰ দুখনমান নাটকো চাই লওক, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অৰ্জুন ভঞ্জন, যাক দধি মথন নামেৰে জনাজাত, ইম্পৰ্টেণ্ট পইণ্ট। চুৰ ধৰা, পিম্পৰা গুচৰা আৰু ভূমি লেটুৱা। বেলগুৰি সত্ৰৰ ভিতৰৰ ঠাই ধোৱাহাটত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল, এইটো ইম্পৰ্টেণ্ট হয়। আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি নামেৰে জনাজাত বাৰু? কি বুলি কোৱা হয় শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এইটো, এতিয়ালৈকে কিমানটা এক্সামত আহিছে ঠিক নাই। মণিকাঞ্চন সংযোগ, এইটো মনত থ'ব। মণিকাঞ্চন সংযোগ বুলি কোৱা হয়, এইটো ইম্পৰ্টেণ্ট পইণ্ট দেই। বাৰে বাৰে কৈছোঁ ইম্পৰ্টেণ্ট বুলি, আপোনালোকে মনত থ'ব। যিসকলৰ মনত নাই পৰাপক্ষত এইটো সকলোৰে মনত থাকিব লাগে। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ছেকেণ্ড কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল। এতিয়া অসম ছাত্ৰ সন্মিলন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এইটো চাই থওক। অসম ছাত্ৰ সন্মিলন 1916 চনৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা হৈছিল, ইম্পৰ্টেণ্ট পইণ্ট। আৰু অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰৰ নাম আছিল মিলন, ইম্পৰ্টেণ্ট। কেইবাটাও এক্সামতো আহিছে এইকেইটা কুৱেশ্যন। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে অলৰেডি মই আপোনালোকক বহুতখিনি ইনফৰ্মেশ্যন দি থৈছোঁ আগৰ ভিডিঅ'সমূহত, সেয়ে বাৰে বাৰে একেখিনিকে ৰিপিট নকৰোঁ। ঠিক আছে তেন্তে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। থাৰ্ড কুৱেশ্যন, তলৰ কোনখন শংকৰদেৱৰ প্ৰথম অংকীয়া নাট আছিল? এইটো ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব লাগে। ইজি কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি চিহ্ন যাত্ৰা। এতিয়া এডিশ্যনেল ইনফৰ্মেশ্যনখিনি চাই লওক ইয়াৰ লগত ৰিলেটেড। এই নাটখনি সংকলাপবিহীন আছিল আৰু বৰদোৱাত 7 দিন 7 ৰাতি ইয়াৰ অভিনয় চলিছিল। এখন সংলাপবিহীন নাটক আছিল। অংকীয়া নাট ৰচনাৰ বাবে শংকৰদেৱে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল, ইম্পৰ্টেণ্ট হয়। শংকৰদেৱে অংকীয়া নাট ৰচনাৰ বাবে কি ভাষা ব্যৱহাৰ কৰিছিল সুধিব পাৰে, তেখেতে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। তেওঁৰ প্ৰথমটো অনুবাদিত কবিতা হৈছে হৰিচন্দ্ৰ উপাখ্যান। নেক্সট পইণ্টটো চাওক। শংকৰদেৱে তেওঁৰ জীৱনৰ প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণেহি লাগু শীৰ্ষক গীতটি বৰদৰীকাশ্ৰমত ৰচনা কৰে, ইম্পৰ্টেণ্ট হয়। তেখেতৰ প্ৰথমটো বৰগীত কি বুলি সুধিব পাৰে, তেখেতৰ প্ৰথমটো বৰগীত হৈছে মন মেৰি ৰাম চৰণেহি লাগু। শংকৰদেৱৰ বিষয়ে নিশ্চয় সকলোৱে জানেই। তেখেতৰ জন্ম 1449ত নগাঁও জিলাৰ বৰদোৱাত হৈছিলে। তেখেতৰ পিতৃ মাতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা। পিতৃ মাতৃ বিয়োগৰ পিছত তেখেতক খেৰসুতীয়ে তুলি তালি ডাঙৰ দীঘল কৰে। ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে এডিআৰিত। শংকৰদেৱৰ গুৰুজনৰ নামটো মনত থ'ব, তেখেতৰ গুৰুজনৰ নামটো হৈছে মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী। আৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক দেৱ উপাধিটো দিছিলে। শংকৰদেৱ বুলি কওঁ যে আমি, তেখেতক সেই দেৱ উপাধিটো মহেন্দ্ৰ কন্দলীয়ে দিছিলে। আৰু শংকৰদেৱক সৰ্বগুণাকৰ বুলি আখ্যা দিছিলে মাধৱদেৱে। তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ বুলি কৈছিলে। এতিয়া চাওক নেক্সট পইণ্টটো চাই লওক। শংকৰদেৱে কোচবিহাৰত থকা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে। ইম্পৰ্টেণ্ট পইণ্ট এইটো যে
মধুপুৰ সত্ৰ কোনখন ঠাইত আছে বুলি সুধিব পাৰে। মধুপুৰ সত্ৰখন আছে কোচবিহাৰত। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 4th কুৱেশ্যন, অসমীয়া গদ্যৰ পিতৃ হিচাপে কাক জনা যায়? এইটো এটা এনেকুৱা কুৱেশ্যন যিটো কিমানটা এক্সামত আহিছে হিচাপ নাই, গতিকে আপোনালোকে ইয়াৰ আনচাৰটো জানিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ভট্টদেৱ। এতিয়া দুটা এডিশ্যনেল ইনফৰ্মেশ্যন লিখা আছে, দুইটা ইম্পৰ্টেণ্ট হয়, চাই লওক আপোনালোকে। ভট্টদেৱে লিখা কথাগীতা অসমীয়া গদ্য সাহিত্যৰ প্ৰথমখন গদ্য ৰচনা। দুইটাই মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা, এইটো আৰু এইটো দুইটা ইম্পৰ্টেণ্ট হয়। আৰু ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। বহুতে ভট্টদেৱ বুলি জানে, এক্সামত কুৱেশ্যন আহে সেইকাৰণে ভট্টদেৱৰ প্ৰকৃত নাম কি, গতিকে তেখেতৰ প্ৰকৃত নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 5th কুৱেশ্যন, তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? ৰামায়ণখন কোনে প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল সেইটোৱে সুধিছে কুৱেশ্যনটোত। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, মাধৱ কন্দলী। মাধৱ কন্দলী কছাৰী ৰজা মহামাণিক্যৰ ৰাজসভাৰ কবি আছিল। এইটো এক্সামত সোধে কুৱেশ্যন। মাধৱ কন্দলী কোনজন ৰজাৰ কবি আছিল বুলি সোধে, কোনজন ৰজাৰ ৰাজসভাৰ কবি? তেখেত আছিল কছাৰী ৰজা মহামাণিক্যৰ কবি। তেওঁ 1400 শতিকাত বাল্মীকিৰ ৰামায়ণক অসমীয়া ভাষালৈ সপ্তকাণ্ড ৰামায়ণ নামে অনুবাদ কৰিছিল। সপ্তকাণ্ড ৰামায়ণ হিচাপে তেখেতে অনুবাদ কৰিছিল বাল্মীকি ৰামায়ণক। নেক্সট পইণ্টটো চাওক। মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবিন্ধিলোঁ বুলি কৈছে যদিও কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছলৈ মাধৱ কন্দলীৰ দ্বাৰা ৰচিত সপ্তকাণ্ড ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়। পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে এই কাণ্ড দুটাৰ সংস্কৃতৰ পৰা অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰে। যিকেইটা ভাগ হেৰাই যায় পিছত গুৰুজনা দুজনে সেই ভাগকেইটা অসমীয়ালৈ অনুবাদ কৰি মূল কাব্যৰ লগত সংযোগ কৰি দিয়ে। শংকৰদেৱে মাধৱদেৱক আদিকাণ্ড লিখিবলৈ দি নিজে উত্তৰকাণ্ড লিখি উলিয়ায়। গতিকে মাধৱদেৱে আদিকাণ্ড ৰামায়ণ লিখে আৰু শংকৰদেৱে লিখে উত্তৰকাণ্ড ৰামায়ণ, মনত থ'ব এইকেইটা। 6th কুৱেশ্যন, মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱৰ চিত্ৰকল্প কাম কৰিছিল। এই হস্তিবিদ্যানৱ নামৰ গ্ৰন্থখনৰ চিত্ৰকলা কামবোৰ কোনে কৰিছিল সুধিছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো এটা ইজি কুৱেশ্যন হয়। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, দিলবৰ আৰু দুচাই। অপশ্যন চি কাৰেক্ট। এই হস্তিবিদ্যানৱ গ্ৰন্থখনৰ লেখক আছিল সুকুমাৰ বৰকাইত। এইবিলাক চব ইম্পৰ্টেণ্ট পইণ্ট হয় দেই, এইবিলাক যিমানবিলাক এডিশ্যনেল ইনফৰ্মেশ্যন লৈ আনিছোঁ মই সকলোবিলাক ইম্পৰ্টেণ্ট হয়। এই এডিশ্যনেল ইনফৰ্মেশ্যনখিনিয়ে হওক বা কুৱেশ্যনবিলাকেই হওক, এইবিলাক প্ৰিভিয়াছ ইয়েৰত কেইবাবাৰো ৰিপিট হৈছে। আৰু মই যিবিলাক কুৱেশ্যন লৈ আনিছোঁ সেইখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয়। কোনটো এক্সামৰ কুৱেশ্যন হয় মই একেবাৰে লাষ্টত ক'ম, সেইকাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। নেক্সট পইণ্টটো চাওক। সুকুমাৰ বৰকাইত আহোম ৰজা শিৱসিংহৰ ৰাজসভাৰ কবি আছিল। এইটো ইম্পৰ্টেণ্ট হয়। এইখিনিতে আৰু এটা পইণ্ট কৈ থওঁ মই, অসমৰ সৈতে বেহা বেপাৰ কৰা প্ৰথম ইউৰোপীয় ব্যক্তি জেমছ মিল। তেখেতৰ নামটো আছিল জেমছ মিল। এই জেমছ মিল শিৱসিংহৰ ৰাজত্বকালত অসমলৈ আহিছিল। 7 নম্বৰ কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনজন পাল বংশৰ প্ৰতিষ্ঠাপক আছিল বাৰু? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, বৰ্মপাল। বৰ্মপাল আছিল পাল বংশৰ প্ৰথমজন ৰজা, বা ক'বলৈ গ'লে পাল বংশৰ প্ৰতিষ্ঠাপক। এই পাল বংশৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজন আছিল ধৰ্মপাল। মনত থ'ব নামটো, ধৰ্মপাল। আৰু পাল বংশৰ একেবাৰে শেষৰজন ৰজাৰ নাম হৈছে জয়পাল। পাল বংশৰ প্ৰতিষ্ঠাপক বৰ্মপাল, পাল বংশৰ ভিতৰত শক্তিশালী ৰজাজন হৈছে ধৰ্মপাল, আৰু পাল বংশৰ একেবাৰে শেষৰজন ৰজাৰ নাম হৈছে জয়পাল। পাল বংশৰ বিষয়ে এই 3টা পইণ্ট মনত থ'লে হ'ব। পাল বংশ কিন্তু ক'বলৈ গ'লে দুটা আছে দেই, এটা অসমৰ আছে আৰু এটা ভাৰতৰ আছে। মই যিটো পাল বংশৰ বিষয়ে ডিছকাছ কৰি আছোঁ এতিয়া বৰ্তমান, সেইটো হৈছে অসমৰ পাল বংশৰ বিষয়ে। 8 নম্বৰ কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, সকলোৱে পাৰিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, তৰুণৰাম ফুকন। মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে 1923 চনত স্বৰাজ পাৰ্টী গঠন কৰিছিল। ইম্পৰ্টেণ্ট হয় এইটো।
যোৱাবাৰ এডিআৰিত আহি গৈছে এইটো কুৱেশ্যন। স্বৰাজ পাৰ্টি গঠন হোৱাৰ আঁৰত এটা কাহিনী আছে। যেতিয়া মহাত্মা গান্ধীয়ে 1922 চনৰ চৌৰি চৌৰা ঘটনাৰ কাৰণে অসহযোগ আন্দোলনটো বাতিল কৰিছিল, আন্দোলন বন্ধ কৰাৰ কাৰণে বহুতো নেতাই এইটো কথা ভাল পোৱা নাছিল আৰু সেইকাৰণে বহুতো নেতাই তেতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰি আঁতৰি আহিছিল। তাৰে ভিতৰত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসো আছিল। মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি 1923 চনত নিজে এটা পাৰ্টি ফৰ্ম কৰে। সেই পাৰ্টিটোৰ নাম হৈছে স্বৰাজ পাৰ্টি। গম পালে এতিয়া কাহিনীটো? মতিলাল নেহেৰু হৈছে জৱাহৰলাল নেহেৰুৰ দেউতাক, গম পায় হয়তো। আৰু চিত্তৰঞ্জন দাসৰ নিকনেমটো হৈছে দেশবন্ধু। তেখেতক দেশবন্ধু বুলি কোৱা হয়। DESH দেশ BANDHU বন্ধু, দেশবন্ধু। দেশবন্ধু বা ফ্ৰেণ্ড অফ দ্য নেশ্যন বুলি কোৱা হয়। চিত্তৰঞ্জন দাসক কোৱা হয় দেশবন্ধু আৰু তৰুণৰাম ফুকনক কোৱা হয় দেশভক্ত। এইকেইটা কনফিউজ নহ'ব। এখেতক কোৱা হয় দেশভক্ত। দেশভক্ত তৰুণৰাম ফুকন। হয়তো সকলোৱে পঢ়িছে সৰুতে। তৰুণৰাম ফুকন হৈছে অসমৰ তৃতীয়জন বেৰিষ্টাৰ। অসমৰ প্ৰথমজন বেৰিষ্টাৰ বুলি ক'লে তাৰ আনচাৰ হ'ব আনন্দৰাম বৰুৱা। থাৰ্ড পইণ্টটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয়, চাই থওক। তৰুণৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁ চাইকেল চলাই ঘূৰা ফুৰা কৰিছিল। সেই সময়ত চাইকেল চলোৱাটো মানে একদম সম্ভ্ৰান্ত পৰিয়ালৰ কাম বুলি বিবেচনা হৈছিল। অসমলৈ উভতি আহি লগত চাইকেল এখন আনি তেওঁ গুৱাহাটীৰ ৰাজপথত চলাইছিল আৰু অসমত চাইকেল চলোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচয় দিব পাৰিছিল। কেতিয়াবা এনেকুৱা পইণ্টবোৰ মনত থৈ দিব, ইণ্টাৰেষ্টিং ফেক্ট হয়। এক্সামত আহিব বুলি নহয়, কেতিয়াবা এনেকুৱা ধৰণৰ পইণ্টবোৰ মনত থ'ব লাগে। 9 নম্বৰ কুৱেশ্যন। ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ নামেৰে জনাজাত আছিল। তলৰ কোনটো বিদ্ৰোহ ইংৰাজৰ বিৰুদ্ধে হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ আছিল এইটো সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, ফুলগুৰি ধাৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ফুলগুৰি ধাৱা সংঘটিত হৈছিল 1861 চনৰ 18 অক্টোবৰত। আৰু এয়া সংঘটিত হৈছিল নগাঁও জিলাত। নগাঁও জিলাত সংঘটিত হৈছিলে, মনত থ'ব। ঠিক আছে তেন্তে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 10 নম্বৰ কুৱেশ্যন। বিভিন্ন যুগত আহোম ৰাজ্যৰ 3খন ৰাজধানীৰ নাম লিখা। মই আহোম ৰাজ্যৰ ৰাজধানীবোৰৰ বিষয়ে আগৰ ভিডিঅ'সমূহত উল্লেখ কৰি আহিছোঁ, গতিকে ইয়াৰ আনচাৰ আপোনালোকে দিব পাৰিব লাগে। অলপমান ভাবকচোন আপোনালোকে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। গোটেইকেইখন আহোম ৰাজ্যৰ ৰাজধানী আছিল। চৰাইদেউত 1253 খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফাই ইয়াত ৰাজধানী স্থাপন কৰিছিল। এই গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল চুহুংমুঙৰ পুত্ৰ শুক্লেংমুঙে। গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল চুহুংমুঙৰ পুত্ৰ শুক্লেংমুঙে, মনত থ'ব। এইটো মই আগতেও কৈ আহিছোঁ। শুক্লেংমুঙে গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল। আৰু অপশ্যনত যোৰহাট যে দেখিছে, যোৰহাট আছিল আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী। আগতেও কৈছোঁ মই এইটো। যোৰহাটলৈ ৰাজধানী ট্ৰান্সফাৰ কৰি নিয়াৰ সময়ত আহোমৰ ৰজা আছিলে গৌৰীনাথ সিংহ, মনত থ'ব। গৌৰীনাথ সিংহ। আৰু এই যোৰহাট চহৰখন নিৰ্মাণ কৰিছিল পুৰ্ণানন্দ বুঢ়াগোহাঁই। তেখেতে ইয়াৰ ৰাজধানী স্থাপন কৰিছিল, পুৰ্ণানন্দ বুঢ়াগোহাঁই। কাৰণ সেই সময়ত ৰজা নামতহে আছিলে, সকলোবোৰ কাম এই বুঢ়াগোহাঁই বৰগোহাঁই এওঁলোকে কৰিছিলে। কিয়নো শেষৰ ফালে ৰজাসকল দুৰ্বল হৈ পৰিছিলে। মই যে এইমাত্ৰ ক'লোঁ গৌৰীনাথ সিংহৰ বিষয়ে, এই গৌৰীনাথ সিংহৰ শাসনকালতে দ্বিতীয়বাৰৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ হৈছিল, মনত থ'ব। তেন্তে ভিউৱাৰ্ছ, আজি ভিডিঅ'টো টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। কুৱেশ্যনকেইটা যিমান গুৰুত্বপূৰ্ণ তাৰ লগতে এই এডিশ্যনেল ইনফৰ্মেশ্যনো সমানে গুৰুত্বপূৰ্ণ। আৰু ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মই কৈছিলোঁ এই কুৱেশ্যনখিনি কোনটো এক্সামত অহা কুৱেশ্যন হয় মই একেবাৰে লাষ্টৰ পিনে ক'ম বুলি। এই সকলোবিলাক কুৱেশ্যন APSC প্ৰিলিমছত অহা কুৱেশ্যন হয়। আৰু মই এই ছিৰিজটো কণ্টিনিউ কৰিম। সেইকাৰণে যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে যাতে ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ঠিক আছে তেন্তে আকৌ নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।